বন্ধুসকল, আজি এটা আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহিছোঁ। ই ডিষ্ট্ৰিক্ট ছাৰ্ভিচৰ ওপৰত, ই জিলা অনলাইন সেৱাসমূহ, ই ডিষ্ট্ৰিক্ট অনলাইন ছাৰ্ভিচেছ। তো ভিডিঅ'টো আমি এতিয়া মানে কেনেকৈ প্ৰচেছখিনি কি কৰিব, এপ্লিকেশ্যন কৰিব, এটা চিম্পল এপ্লিকেশ্যন মই দেখাই দিম আপোনালোকৰ বাবে। তো এইখিনি ছাৰ্ভিচ বৰ্তমান লাইভ আছে, জিলা ৱাইজ বেলেগ বেলেগ। এনে বেচিকেলি এইখিনি লাইভ আছেই, 9টা ছাৰ্ভিচ লাইভ আছে। তো এতিয়া আমি চাওঁ CSCৰ পৰা এপ্লিকেশ্যন কেনেকৈ কৰিব ই ডিষ্ট্ৰিক্টৰ। তো আপোনাৰ ডিজিটেল সেৱা পৰ্টেল লগ ইন হৈ আছে। এইপিনে আমাৰ চাৰ্চ বাৰটো থাকে। তো এইপিনে আপোনালোকে আছাম চাৰ্চ কৰিব, চাৰ্টিফিকেট প্ৰিণ্টিঙত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন মেনু আহে। ইয়াতে ইমেইল ID আৰু ইউজাৰ নেম বা স্ক্ৰীণ নেমটো থাকে। এইটো আপোনালোকে IDটো মেপিং কৰি দিব ক'ব ডিষ্ট্ৰিক্ট টিমক। তেখেতসকলে ডিষ্ট্ৰিক্ট টিমে আপোনালোকক মেপিংটো কৰাই দিব। CSC আইডিটো মেপিং থাকিব লাগে। তেতিয়াহে আপোনালোকৰ লগ ইনটো হয়। আৰু লগ ইন ইছ্যু কেতিয়াবা কিছুমান ব্ৰাউজাৰতো হয়, কিছুমান PCতো থাকে। তো আপোনালোকে বেচিকেলি এইটো উইণ্ডোজৰ ইছ্যু থাকে কেতিয়াবা, বা চাৰ্ভাৰৰ ইছ্যু থাকে। এনে Windows 732 বিটতে সুন্দৰকৈ চলে, আৰু Windows 10তো চলে, ইছ্যু নাই। কিছুমান PC বা উইণ্ডোজ ভাৰ্চনৰ লগত কেতিয়াবা ইছ্যু কৰে, আইডিটো লগ ইন নহয়। তো ইমেইল ID আৰু এইখিনি ইউজাৰ নেম এইখিনি দি দিব, তাৰপিছত লগ ইনত ক্লিক কৰিব। তো আপোনাৰ লগ ইনত ক্লিক কৰাৰ পিছত অট'মেটিকেলি লগ ইন হৈ যাব। তো এনেকৈ ফৰ্মখন আহি যাব। ইয়াতে আপোনালোকে চাৰ্চ কৰিব লাগিব। ধৰি লওক ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিব। তো ইনকাম বুলি চাৰ্চ কৰিলে, ইনকামত ক্লিক কৰিলে, তাৰপাছত গোত ক্লিক কৰিলে, এইটো ৰেভিনিউ ডিপাৰ্টমেণ্ট এনেকৈ দেখাইছে। অনলাইনত ক্লিক কৰিলে, ছাবমিট অনলাইন। তো এনেকৈ আপোনাৰ ফৰ্মখন আহি যাব। ইয়াতে আপোনাৰ এইপিনে IDটো দেখাব। এতিয়া এইপিনে ইংলিছটো দিব। তাৰপিছত এইটো আপোনাৰ এপ্লিকেণ্ট নেম, যিখিনি ষ্টাৰ মাৰ্ক থাকে সেইখিনি মেণ্ডাটৰী, ষ্টেট ডিষ্ট্ৰিক্ট এইখিনি দি দিব। তাৰপিছত ইয়াতে ডকুমেণ্ট আপলোড দিব লাগিব। এইখিনি আপোনালোকে সকলোৱে পাৰিবই, সহজ কাম। ইয়াতে ইউজাৰ ফৰ্মখন ক'ত পায়, কি পায়, কেনেকৈ দেখে, এইটো নম্বৰ টু বি প্ৰিণ্টেড, কিমান কপি প্ৰিণ্ট হ'ব, কিমান স্কেন কৰিলে। ইয়াতে আপোনাৰ এই হিচাপত ৰিচিপ্টখনত আপোনাৰ এমাউণ্টটো আহি যাব। অফিচিয়েল এমাউণ্ট এটা থাকে, এইটো আপোনালোকে চাই ল'ব কিমান টকা কি ৰিচিপ্টখনত প্ৰিণ্ট আউট হৈ আহি যাব। তো এনেকৈ ফৰ্মখন খোল খায়। তো ফৰ্মখন খোলাৰ পিছত এইখিনি কি লাগে এইখিনি সুন্দৰকৈ ছাবমিট দিব। এনেকৈ এপ্লিকেশ্যনটো হৈ যাব। CSC ৱালেটৰ পৰা পইচাটো কাট খাব। তো এইখন হ'ল প্ৰচেছ। তো ইউজাৰ ফৰ্মখন ক'ত পায়, এইটো কেনেকৈ আমি ডাউনলোড কৰিব পাৰোঁ বা কি কৰিব পাৰোঁ। তো এইটো আছাম ই ডিষ্ট্ৰিক্ট mtron.in এইপিনে ক্লিক কৰিব। এইটো ৱেব লিংক, এইটোত ক্লিক কৰাৰ পিছত এনেকুৱা মেনু এখন আহিব। ইয়াতে ডাউনলোডেবল ই ফৰ্ম এইপিনে ক্লিক কৰিব। এইপিনে এইবিলাক ফৰ্মবিলাক থাকে, যি ছাৰ্ভিচ আমাৰ লাইভ আছে 9টা, বা ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ থাকে। ধৰি লওক ইনকাম চাৰ্টিফিকেট আমি ক্লিক কৰিলোঁ, এইখন ফৰ্ম, এইখন স্কেন কৰি পেলাই হাতেৰে ফিল আপ কৰি পেলাই আপলোড দিব লাগিব। তো কি নথি প্ৰয়োজনীয় এইখিনি এনেকৈ লিখাই থাকে, যিটো ছাৰ্ভিচৰ বাবে এপ্লাই কৰিব। তো এনেকৈ এপ্লিকেশ্যনটো এইখন হাতেৰে লিখি পেলাই আপলোড দিব লাগিব। এইখিনি সুন্দৰকৈ দিয়াই থাকে। তো এনেকৈ এইবিলাক ফৰ্মবিলাক এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব। এখন প্ৰিণ্ট আউট কৰি এনেকৈ আপলোড কৰিব লাগে। তো ভিডিঅ'টো এইখিনিয়ে। তো ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো থেংক ইউ।